নাম্বাৰ 5 খুব বেছি আন্ধাৰত থকা যদি আপোনাৰ ৰুমটোত কেনিও পোহৰ সোমাব পৰা ব্যৱস্থা নাই আৰু আপুনি সেই ৰুমতে বেছি টাইম অতিবাহিত কৰে দেন এইটো আপোনাৰ ব্ৰেইনটোৰ কাৰণে বহুত ডেঞ্জাৰাছ হয় ই আপোনাৰ সাইকোলজিকেলি বৰ বেয়াকে প্ৰভাৱ পেলায় নাম্বাৰ 4 কনজিউমিং টু মাছ নিগেটিভ নিউজ মানে খুব বেছি বেয়া যিবিলাক নিউজ সেইবিলাক চাই থকা যেনে কাৰোবাৰ কিবা এক্সিডেণ্ট হ'ল ক'ৰবাত কোনোবা মৰিলে ক'ৰবাত কিবা ডকাইতি হ'ল এই নিউজবিলাক বৰ বেছিকৈ চোৱা সেইটো আপোনাৰ ইম'চনেল লেভেলত আপোনাৰ যোনটো আৱেগিক মগজ আছে সেই আৱেগিক মগজটোক ই বৰ বেয়াকৈ মেনিপুলেট কৰে বৰ বেছি যদি এই নিউজবিলাক নিগেটিভ নিউজবিলাক চাই থাকে তেন্তে এটা বয়সৰ পাছত আপোনাৰ আৱেগিক যোনটো সন্তুলন সেইটো হেৰাই যাব পাৰে খুব কম বয়সতে হেৰাই যাব পাৰে চ' পতককৈ আপুনি কান্দিব ধৰিব পতককৈ এইবিলাক ইয়াৰ ছাইড এফেক্ট হয় যাৰ ফলত কিছুমান বেমাৰ আছে সাইকোলজিকেল ডিছঅৰ্ডাৰ আছে সেইবিলাক হ'ব পাৰে যেনে বাইপোলাৰ ডিছঅৰ্ডাৰ 3 নম্বৰ হেবিটটো হৈছে ৱাটছিং ৰিলছ বা শ্বৰ্টছ ভিডিঅ' গুটকা আৰু চেনিৰ পাছত আটাইতকৈ খাতাৰনাক বস্তুটো হৈছে এই 15 ছেকেণ্ডৰ এই ভিডিঅ'বিলাক আৰু ই বহুত বেছি ভয়াৱহ হৈ যায় সেইখিনি ভিউৱাৰ্ছৰ কাৰণে যোনখিনি 14 বছৰৰ তলত বা 18 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কাৰণ সেইটো সময়ত তেওঁলোকৰ কনচেন্ট্ৰেশ্যন পাৱাৰটোৰ বহুত বেছি প্ৰয়োজন কাৰণ তেওঁলোকৰ সেইটো শিকাৰ সময় তেওঁলোকৰ সেইটো পঢ়াৰ সময় সেই পঢ়াৰ সময়টো কিবা এটা কৰাৰ যোনটো সময় এই ৰিলছবিলাকে সেই সময়টো খাই পেলায় আৰু যিটো মানুহৰ কনচেন্ট্ৰেট কৰিব পৰা ক্ষমতা সেই ক্ষমতাটোক বহুত বেয়াকৈ কমাই দিয়ে ভাবকচোন যদি এজনী ছোৱালী এজনী সৰু ল'ৰা এটা সৰু ল'ৰা আৰু এজনী সৰু ছোৱালী 10-15 বছৰৰ ছোৱালী এজনীয়ে যদি খুব ৰিলছ চায় তেওঁৰ ব্ৰেইনটোত কি প্ৰভাৱ পৰিব কাৰণ ৰিলছবিলাকৰ ইটোৰ পৰা সিটো কোনো লিংক নাথাকে আপুনি চাই আছে কিবা এটা নৰ্মেল বস্তু এটা চাই আছে দেন ঘপককৈ এনেকুৱা এটা বস্তু আহিছে যিটো আপোনাৰ ব্ৰেইনত ঝটকা দিয়ে সেইটো আমি গম পাওঁ কিন্তু সেই সৰু সৰু বাচ্চাখিনিয়ে গম নাপায় তাৰ ফলত তেওঁলোকৰ ব্ৰেইনত যোনটো চুট পায় যোনটো এটা কেমিকেল ৰিলিজ হয় সেই কেমিকেলটোৱে তেওঁলোকৰ যোনটো ধ্যান কৰিব পৰা ক্ষমতা সেই ক্ষমতাটো হ্ৰাস কৰে বহুত বেছি কমাই আনে এতিয়া ল'ৰা ছোৱালীবিলাকৰ ধ্যান কৰিব পৰা ক্ষমতাটো এটা মাছতকৈও কম এটা ছাৰ্ভেত ওলাইছে যে আমাৰ যোনখিনি নতুন জেনেৰেশ্যন সেই জেনেৰেশ্যনখিনি ধ্যান কৰিব পৰা যোনটো ক্ষমতা কনচেন্ট্ৰেশ্যন পাৱাৰ সেই পাৱাৰটো এটা মাছতকৈও কম দ্য এটেনশ্যন পাৱাৰ ইজ ভেৰি ভেৰি লেছ দেন এ ফিছ এইটো কিন্তু বৰ ভাল খবৰ নহয় মানুহৰ কাৰণে যদি এইবিলাক চাই থাকে তেন্তে আমি নতুন যোনটো জেনেৰেশ্যন সেই এটা মূৰ্খ জেনেৰেশ্যনৰ মাজলৈ আমি আগবাঢ়ি গৈ আছোঁ যোনটো জেনেৰেশ্যনৰ এটেনশ্যন স্পেনটো কম হ'ব সেইখিনি মানুহক মেনিপুলেট কৰাটো বহুত সহজ হ'ব তেওঁলোকৰ যোনখিনি মানসিক ডেভেলপমেণ্ট সেইটো নহ'ব তাৰ ফলত সেই জেনেৰেশ্যনটো মূৰ্খ হ'ব আৰু যদি মূৰ্খ হয় তেন্তে ভাবক ভৱিষ্যতটো কোন দিশলৈ গুচি যাব সেইটো নহ'বৰ কাৰণে আপোনাৰ মোৰ দৰে কিছুমান সুদক্ষ মানুহেই ষ্টেপবিলাক ল'ব লাগিব নিজৰ ল'ৰা ছোৱালী আনক একো কৰিব নাই কিন্তু নিজৰ ল'ৰা ছোৱালী ভাই ভনী তেওঁলোকক এই ৰিলছৰ পৰা মোবাইলটোৰ পৰা পৰাপক্ষত 18 বছৰ বয়সলৈকে আঁতৰাই ৰাখক মই ইণ্টাৰনেটৰ পৰা আঁতৰাই ৰাখিব পৰা নাই ইণ্টাৰনেট আৱশ্যকীয় ইটো আমাৰ নহ'লেই নহ'ব কিন্তু তাতো মনিটৰ কৰাৰ প্ৰয়োজন আছে কাৰণ মাত্ৰ 2টা ৱৰ্ড টাইপ কৰিলে আমাৰ এক্সপ্লিচিট কণ্টেণ্ট আহি যায় সেইটো চবেই জানে যোনে নিজৰ ল'ৰা ছোৱালী ভাল কৰিব বিচৰা নাই তেওঁলোকে ৰিলছ চাবলৈ এৰি দিছে তেওঁলোকৰ কথা একো দৰকাৰ নাই আমাক আমি নিজৰ ভাই ভনী আমাৰ নিজৰ ল'ৰা ছোৱালীখিনি ঠিককৈ ৰাখিম কাৰণ আমি নতুন অসম গঢ় দিব লাগিব আমি এখন ভাল সমাজ গঢ় দিব লাগিব ফিউচাৰত স্তৰৰ ক্ৰিয়েট হৈ যাব আপুনি আৰু 30-40 বছৰৰ পাছত মানুহৰ লেভেল স্তৰৰ ক্ৰিয়েট হৈ যাব সেই স্তৰত আমাৰ যোনখিনি আহিব লগা প্ৰজন্ম বা মোৰ ভাইটি ভণ্টিসকলক মই ভাল স্তৰটোত ৰাখিব লাগিব এই ষ্টেপবিলাক ল'লেহে আমি সেই ল'ৰা ছোৱালীখিনি সৰু সৰু বাচ্চাখিনি নতুন আহিব লগা প্ৰজন্মখিনিক আমি ভাল এটা স্তৰ ৰাখিব পাৰিম আৰু 2 নম্বৰতে হৈছে গুটখা বা পান মছলা এইটো এনেকুৱা এটা বস্তু যি ব্যাপকত্ব দিছে আজিকালি চবৰ ডেকা বুঢ়া যোনে তোনে মাইকী মতা চবেই খায় এইটো বহুত বেয়া বস্তু ইয়াৰ গুণটোৱে ভাবকচোন আপোনাৰ যোনটো খাই থাকে সেই মানুহটোৰ ওচৰলৈ নোখোৱা মানুহ এটা গ'লে সি তাৰ ব্ৰেইনৰ যোনটো সন্তুলন সেইটো হেৰাই যায় আৰু তাত মেগনেছিয়ামৰ দৰে এনেকুৱা কেমিকেল ব্যৱহাৰ কৰা হয় যিটোৰ দ্বাৰা আপোনাৰ উত্তেজিত কৰিব পৰা যোনটো পাৱাৰ সেইটো বহুত বেছি বঢ়াই দিয়ে পতককৈ খং উঠিব পতককৈ বেছি হাইপাৰ ইম'চনেল হৈ যাব আৰু আপোনাৰ মেইনলি আপোনাৰ কিডনী পাথৰ হ'ব পাৰে সেই বস্তুটোৰ কাৰণে
আৰু নাম্বাৰ 1 হৈছে চেনি সুগাৰ ये सब का बाप है যিমানবোৰ ফিজিক্যাল বেমাৰ আছে তাৰে 80% এই চেনিৰ কাৰণে হয় প্ৰেছাৰ সুগাৰ ডায়াবেটিছ যিমানবোৰ আছে অভাৰৱেট অবেচিটি যিমান আছে প্ৰবলেম মানে মানুহৰ ফেট বাঢ়ি যোৱা কিবা হোৱা এইবিলাক ম্যাক্সিমাম চেনিতে থাকে আৰু চেনি এনেকুৱা বস্তুৰ দ্বাৰা বনোৱা হয় আপুনি আচৰিত হৈ যাব সো চেনিৰ পৰা নিজকে বচাই ৰাখক আৰু সৰু ল'ৰা ছোৱালীবিলাকো বচাই ৰাখিব সববিলাক মানুহ ভাল হ'ব নোৱাৰে হেতু সম্ভৱ নহয় আৰু যোনখিনি মানুহ ভাল হ'ব যেনে আমি যদি ট্ৰাই কৰোঁ আমাৰ আহিব লগা প্ৰজন্মটো ভাল কৰিবলৈ তেতিয়াহে এখন সুস্থ সমাজ গঢ় দিব পাৰিব আমাৰ যেতিয়া বয়স হ'ব আমাৰ যেতিয়া 70-80 বছৰ বয়স হ'ব তেতিয়া আমি এখন সুস্থ সমাজৰ মাজত থাকিব পাৰিম নহলে এইবিলাক চাই যোনখিনি প্ৰজন্মৰ সৃষ্টি হ'বলৈ গৈ আছে তেওঁলোকে ডিপ্ৰেছড জেনেৰেশ্যন হ'বলৈ গৈ আছে হেতু সত্য কথা যদি ইয়াৰ পৰা আমাৰ ভাইটি ভণ্টিসকলক বচাই নাৰাখো তেন্তে বহুত বেয়া এটা সমাজৰ মাজত আমি বৃদ্ধ হ'ব লাগিব আমাৰ অৱস্থা বেয়া হ'ব